কি হলে তোর গান তো বাজে Nena, rebota en la disco, pide el otro trago, que ya estoy desconectado. Traje los bolsillos full, yo digo que Red Bull y otra vez. এই কি হলে তোর পাগলা নিচিনা হাঁহি মৰব লাগছা এই শুনছা নাই তই মই হাহু এবা কান্দু তোর কি হল মই ইউটিউব চাই আছো তই গম পা নাই মই তো চাই আছো তই যদি ডিস্টার্ব আছে তই যা পৰা মোৰ ৰুমত কি হৈছা বা তোৰ ইমান দম হৈছে এই আপি এক চৰ মানে চৰচৰাই দি থানে মুঠি দিবি তাত দম নাছা কিয় মই এনেহে কৈছো কিয় ক'ব লাগে তই মাক এই তই কি চাই আছা মোকো কচোন অলপ মই ব্লগ চাই আছো ব্লগ কি ব্লগে ব্লগ চাই আৰু ইমান হাঁহিব লাগে হে তই কি জানবি কচোন ক মোক অলপ ময়ো চাম মই ফ্লাইং বি সৌৰভ যোশী তাৰ ব্লগ চাই আছো ময়ো চাং ৰ কেনে আনবা ব্লগ এই পাগলি এগুলা আৰু চাই না শাক ভাজাতো দেখাব মুঠ ভাজাতে দেখাব পাত ভাজাতে দেখাব কাম নাই আৰু তেন্তে নকবি বাচ্চা তই কি জানা তাহাৰ মিলিয়ন মিলিয়ন সাবস্ক্রাইবার কম না সাবস্ক্রাইবার তই কি জানাই তাহাৰ মাহে মাহে লাখ লাখ টাকা ইনকাম কি কলি হাও ইয়াৰ কি হলে ও মা আপুৰ কি হলে চাৱাইছোন কি হলে ভাৰ আটাবাৰি বৰ বাচ্চা কি হলে নহয় মা আমি কথা পাতি আছিলো তাৰ হঠাতে কি হল উল্টা খুদি বাগৰি বসছে মা মই শুনছো ৰ তই মৌজাৰ গন্ধ শুঙালি বোলে ভাল হয় ভাল হৈ যদি দিন কালে দিন দিন কেনে গন্ধ ওলছে একমানমেন ধুৱে নাই মাৰ তই কি গন্ধ ওলছে হাও কি এইখান মৌজাৰ শুনে চালা মোক কোন আজি মৌজাৰ গন্ধ শুমাইছা ৰ আজি তোহা বাপৰে বাপ যা কালিৰ পৰা মই এইটো কথা চিন্তা কৰি তত বনাই মানে ব্লগ বনাই ইমান টকা ইনকাম কৰি আছে চালা ময়ো যদি ব্লগ বনাব পাৰিলোঁ লাখ লাখ টকা ইনকাম কৰিব পাৰিলোঁ কেনে লাগিল একবাৰ ভাবিয়ে চাং ৰ কি ভাল লাগছে কেনকে আপি মায়ে আগ্ৰছে মোক সঁচাই যদি এনে কি ভাল লাগব বা আজিৰ পৰা ব্লগ বনা ষ্টাৰ্ট হেল্ল' মানে নমস্কাৰ হেই ময়ো যে কি কৈ আছো ৰ ইবাৰ ডিম্পুদাৰ ষ্টাইলত কম ৱেলকাম টু বক্ৰাছ ব্লগ হেই ঘণ্টা কি কৈ পাং মই হে দোস্ত ৱেলকামছ টু প্ৰবালছ ব্লগ বা বঢ়িয়া হৈছে দেখোন কি ভাল লাগে এতিয়া মই আপোনালোকক মই দেখাব যাম মই দিনটোত কি কাম মই কৰি থাকো আহক চাও ব্লগ হে দোস্ত এইটো চাওক এইটো আমাৰ মা ইয়াতে মায়ে ভাত বনাই আছে আহক চাও বাৰু কি আঞ্জা বনাইছে আজি কি হলে আজি তোৰ কি আৰম্ভ কৰবা বাচ্চা হে দোস্ত আমাৰ মাৰ বহুত খং ইয়াৰ পৰা জোহ কালকে নহলে মাৰিব মোক हेलो हेलो उधर एक बंदा है मारो मारो जल्दी मारो इधर आओ হে দোস্ত এইটো চাওক এইটো মোৰ সৰু ভণ্টি বহুত ডাঙৰ পাবজি প্লেয়াৰ নহয় প্ৰ প্লেয়াৰ এই কুত্তা চলা তোৰ কাম নাই তই কি এগলাখান ব্লগ হ'ব তোৰ হক দে হক মই যিয়ে বানাম মোৰ ইচ্ছা হ'ব যা তই পৰা যাই কম নাই আৰে পাবজি প্লেয়াৰ হ'ব যা হে দোস্ত ৱেলকাম টু মাই চেনেল এতিয়া মই আপোনালোকক দেখাব ওলাইছো আমাৰ ধুনীয়া পথাৰ আৰু মই এতিয়া আপোনালোকক দেখুৱাব ওলাম আমাৰ গৰু ছাগল মোক তেওঁলোকে কিমান ভাল পায় আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো বা মজা হৈছে হে দোস্ত এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছো আমাৰ ছাগলী চাওক তেওঁলোকে ইমান সুন্দৰ কৰি ঘাঁহ খাই আছে মই তেওঁলোকক মল দানা পানী দি থাকো মোক তেওঁলোকে ইমান ভাল পায় বহুত মৰম কৰে আহ 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 মে আহ আহ
আহ আহ আহ মে কি হলে মেক্সি চালা এটা ছাগলো নাহে আয়ো আয়ো মল্লু হে দোস্ত মোক আমাৰ ছাগলীবিলাকে ইমানেই ভাল পায় তাৰমানে দৌৰি আহাতে মই অলপ খুন্দা খাই গেলো দে আছে নাপাব আজিৰ কাৰণে ইয়াতে সমাপ্ত কৰিছো আয়ো কি হলে তোর কি কবি আর মাত্র মই যে গেছিলো মই ছাগল দৰক দিবা সেই মস্ত ডাঙৰ এডাল ফেটি হাত বান লাগি আছিল সেই মই উলে দিয়াতে ময়ে নিজে উল্টা খাই মৰলো তোর কাম বিচাৰি নাপালি কুকুৰ দে হ'ব দে আৰু কিমান নোৱাৰ মোক গালি ভাড়া কিনো আঞ্জাৰ আনচাই মাংসৰ আঞ্জা নাই নেকি মাংস খাতে খাতে গাহৰি হেন হৈ গৈছে আজি সুদা ভাতে খাচোন মাংস ৰান্ধা খাই বেগ পায় হওক দে হে দোস্ত ৱেলকাম বেক টু মাই চেনেল এতিয়া মই ভাত খাব ওলাইছো গাহৰি মাংস দি হে এনে কৈছো খাইনো গম পাব যিয়ে তোৰ সেই ব্লগ মাৰি চাব যা ভাল কৰি যা বুম 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 হে দোস্ত ৱেলকাম বেক টু মাই চেনেল আৰু আজি এই ব্লগটোৰ নাম হ'ব ট্ৰেভেলিং টু লাডাখ সেই কি কৈ পাঙে নহয় ট্ৰেভেলিং টু নৱদ দোকান আৰু সেই নৱদ দোকানখন আমাৰ ঘৰৰ পৰা 5,000 কিলোমিটাৰ দূৰ অলপ বেছিয়ে হ'ল নেকি নহয় আমাৰ ঘৰৰ পৰা 500 কিলোমিটাৰ দূৰ বা বঢ়িয়া হৈছে চালা পড়লুৱে কি হলে তোৰ মদ খাইছে নেকি নেক্সট মই পিছলা খাই বলো তো ইয়াতে ইনচাল দিবা আহিছে মোক এনে কলো দে আৰু হে দোস্ত এতিয়া আমি আহি পালো নৱদ দোকান আৰু ইয়াতে পাণ তামোল চিগাৰেট বিড়ি শিখৰ চব পোৱা যায় ইয়াত আপোনালোকে একটা পইচা নিদিয়াকৈ যিকোনো বস্তু খাই যাব পাৰিব বিন্দাছ বাপা হাৰে আদো তই এইগিলাখান কি কথা ক'ব লাগছে মোৰ এতিয়া যদি টকা পইচা নিদা কৰি মোৰ মাল খাই যায় মই কেনেকে চলিম মোৰ তিনি চলি কেনেকে বহিম মোৰ দোকানখন কেনেকে চলব তই এইগিলাখান কি ক'ব লাগছে হয় দে প্ৰবাল তই এইগিলাখান ইউটিউবত কি দি আছা কাম বন নাই তোৰ বেলেগ কি কৈছা মোক তই পিংকু তই কি জানা হে মই এইখিনি কথা কোৱাৰ কাৰণে মোৰ ছাবস্ক্ৰাইবাৰ কিমান বাঢ়ব তই কি গম পাৱ আৰু এটা কথা হ'ল মইতো এইখিনি কথা এনেই কৈছো নৱদ দোকান কাই এটা মৰবা আহিব পাণ তামোল খাবা হ'ব দে থৈ দি তোৰ ছাবস্ক্ৰাইবাৰ তই যদি ইউটিউবত ইমানেই ভিডিঅ' দেখাবা আহিছা মোক দেখাচোন একবাৰ মোক দেখা তই কি কৈছা তই সঁচাই তোক দেখাবা লাগব কমতো আৰু কৈছো একবাৰ দেখা তই মোক দেখা কিমান দম আছে তোৰ দে হ'ব ঠিক আছে তোক অহাকালি মই দেখাম কি অহাকালি ইচ্ছাৰে দেখা মোক বাপা হাৰে আদো তোৰ দৰ তই কিয় এনেকে মৰবা লাগছে কাজিয়া লাগি হ'ব দে হ'ব সৰু এটা কথাক লৈ ইমান কিয় কাজিয়া লাগব লাগিব হ'ব তোক মই অহাকালি তোক চাই ল'ম হ'ব যা বা কি মজা গন্ধলি আছে এটা টকা যে দি আছো কালি বৰ ফটফটে আছিলি না হে দোস্ত ৱেলকাম বেক টু মাই চেনেল আজি এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আৰম্ভ কৰিম তেন্তে ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো চাওক এইটো মোৰ বহুত ভাল বন্ধু পিংকু সি ইয়াতে সদায় হাগবা আহে এনে ধুনীয়াকৈ হাগি থৈ যায় কলা ৰঙা নীলা হালধীয়া কাই তোক এলান কৰিব দিছে কি হয় বেটা তোৰ জাগালে কথা মনত নাই মোক তই কি কৈছিলি তোৰ বোলে ভিডিঅ' বনাব লাগে যাবা ভাই প্ৰবাল তই এইগিলাকে নকৰবি মই তোক কালি এনেই কৈছিলো কি হলি বেৰ জাগালি তই নৱদ দোকানৰ আগত মোৰ আগত বৰ ফটফটে আছিলি ভাই তই এনে নকৰবি ভাই মই তোৰ ভৰিত ধৰছা তোৰ ইবেৰ তোৰ কটিখন গোটেইকে দেখাম ইউটিউবত ভাই নকৰবি না এনে মোৰ ভুল হৈ গেল বেটা থাক তই যেন মই যাওঁ ভাই তই শুনচোন না ক'ত যাই আছা বাপু তোৰ দেখোন মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গেলাকে তুই কি আজিহে গম পালি নেকি কি হ'ব তোৰ লগত তই আজিহে গম পালি
মোক ছাবস্ক্ৰাইবাৰবিলাকে মোক ৰাস্তাৰ যাতে লগ পালি হাই হেল্ল' চেল্ফি উঠাৰ কাৰণে পাগলা হৈ থাকে। মোক দেখোন একদিন কিমান ইনচাল্ট দিছিল, আজি চা মই ক'ৰ পৰা ক'ত উঠি গ'লোঁ। অলপ আগতে মোক ফিউজ লাইফৰ পৰা ফোন কৰিছিল লণ্ডবন্ধ প্ৰতিম দাই। মোক মাতছে কিয় বোলে সম্বৰ্ধনী মোক জনাব, সেইকাৰণে মোৰ সময় নাই। তথাপিতো মই ক'লোঁ যাম দে, নহ'লে মোক ছাবস্ক্ৰাইবাৰবিলাকে মোক বেয়া পাব না, সেইকাৰণে ক'লোঁ আৰু। বা তোক ফিউজ লাইফৰ পৰা মাতছে। মোক মাতবতো, মই হ'লো এটা ডাঙৰ চেলিব্ৰিটি। অলপ পিছত তোৰ মাৰ তই দৰতে মিলি চাই থাকবি, মই ফিউজ লাইফত উঠি আছো। বা সঁচাই নেকি? দে হ'ব দে। নমস্কাৰ, মই লণ্ডবন্ধ প্ৰতিম। আজি ফিউজ লাইফৰ পৰা মই বিশেষ 1 মিনিটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ মাজত উপস্থিত আছে অসমৰ বিখ্যাত এজন ব্লগাৰ, যি খুব কম সময়তে বহুত ডাঙৰ এজন ব্লগাৰ হৈ পৰিছে। আৰু আজি আমাৰ মাজত উপস্থিত আছে মিষ্টাৰ প্ৰবাল ডাঙৰীয়া। আমি তেওঁক সুধিব খুজিম যে তেওঁ ইমান সোনকালে কেনেকৈ ইমান দূৰ আগবাঢ়ি গ'ল। মই আপোনালোকক কেনেকৈ বুজাম মই এই বছৰটো কিমান কষ্ট কৰিছোঁ। মই মাৰ গালি, ভণ্টিৰ গালি, লগ বন্ধুৰ ইনচাল্ট, সদায় মই কিমান কষ্ট কৰিছোঁ। মোৰ দেহাত তেজ মই পানী কৰি পেলাইছোঁ। মোৰ কাটলিখন তেজে নলাই, পানী ওলায়। মই ব্লগ বানাতে মোৰ কটি চামৰা শুকাই গৈছে, তথাপিতো মই ব্লগ বানাই এৰি দিয়া নাই, একমাত্ৰ আপোনালোকৰ কাৰণে। ৰাইজসকল, মোৰ দেহাৰ প্ৰতিটো ঘামৰ টোপাল আপোনালোকে যাতে বুজি পায় আৰু কি হ'লে তোৰ আপোনালোকৰ পৰা মৰম চেনেহ ভাল পোৱা মই যাতে পাই থাকোঁ। বাপু তোৰ আজি উৎপাৰ নাই। মাই ইফালে এটা বাৰী আছে, ঢংকল কৰি আৰু কি গলা পাগলা নিচিনা বেগ বেকে আছা। দে পাগলা, তই উৎসাহ নাই, 10টা বাজিল। মই ক'ত আছো? মইতো ফিউজ লাইফত আছিলো। মই এতিয়া কেনেকৈ আহি পালোঁ? চালা তই এই 10টা বাজিলে সপন পাই আছা, সোনকালকে উঠবা লাগে। মাই ইফালে আটা বাৰী আছে। মই সপোন পাই আছিলো নেকি? যা সোনকালকে উঠ আৰু গৰু ছাগলী দিয়া। মাই নহ'লে দিব আজি তোক। তই যাচোন, যা ইয়াৰ পৰা। মই যাই আছো, যা। মই কি সপোনে পাই আছিলো? মই এইগিলাক মই মৰি নেগেলো কিয়নো? few moments later যা গৰু যা। মই সপোন পাই আছিলো নেকি? ঈশ্বৰ, মোক তুই মাৰি লৈ নাযা কিয়? মোৰ জীয়ে থাকিব মন নাই আৰু।